হে গাইজ ওয়েলকাম টু IRK অফিচিয়েল। আজি মই আপোনালোকক দেখাম যে আমি যে কণী খাওঁ মানে আণ্ডা দোকানৰ পৰা যিবিলাক বা বজাৰৰ পৰা যিবিলাক আণ্ডা বা কণী আমি কিনি আনি খাওঁ, সেই কণীবিলাক ক'ৰ পৰা আহে, কোন মুৰ্গীয়ে দিয়ে, সেইবিলাক মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে আমি যে আণ্ডা বা কণী খাওঁ, এই আণ্ডা বা কণী ক'ৰ পৰা আহে, কোনটো মুৰ্গীয়ে দিয়ে, আৰু সেই মুৰ্গীবিলাকক কেনেকৈ মানে সৰুৰ পৰা ডাঙৰ কৰে, কেনেকৈ মুৰ্গীবিলাকক দানা খুৱাই কি কৰে, সেই গোটেইবোৰ মই আজি এই ভিডিঅ'তে আপোনালোকক দেখুৱাম। এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে সেই মুৰ্গীবিলাকক কেনেকৈ পোহে আৰু কেনেকৈ মুৰ্গীবিলাকে আণ্ডা দিয়ে। আজিৰ এই ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে আমি যে যিবিলাক আণ্ডা বা কণী খাওঁ, সেই আণ্ডা বা কণী ক'ৰ পৰা আহে আৰু কেনেকৈ আহে, আৰু সেই মুৰ্গীবিলাক সৰুত দেখাত কেনেকুৱা আৰু ডাঙৰ হ'লে কেনেকুৱা হয়, মই আজিৰ এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাম। তো এতিয়া মই গৈ আছোঁ সেইটো ফাৰ্মত, যিটো ফাৰ্মত মানে এতিয়া সৰু মুৰ্গীক মানে দানা দুনা দি একেবাৰে 6 মাহ সময় হৈছে, মানে মুৰ্গীটো জন্ম হৈছে। জন্ম হোৱাৰ পাছত এতিয়া দানা মানে খুৱাই এতিয়া অলপ ডাঙৰ কৰিছে। এতিয়া মই আপোনালোক লৈ গৈ আছোঁ সেইটো ফাৰ্মত, যিটো ফাৰ্মত এতিয়া সৰু মুৰ্গী আছে। এতিয়া আৰু 1-1.5 মাহ পাছতে এই মুৰ্গীবিলাকে কণী দিব। এতিয়া মই আপোনালোকক দেখাই আছোঁ। তো বলক এতিয়া মই আপোনালোকক যিটো ফাৰ্মত সৰু মুৰ্গী পুহি আছে সেইটো ফাৰ্মত লৈ গৈ আছোঁ। পাছতে মই আপোনালোকক যিটো ফাৰ্মত সৰু মুৰ্গী ইয়াৰ পৰা ডাঙৰ কৰি লৈ যায়, যিটো ঠাইত কণী দিয়ে সেইটোত পাছতে লৈ যাম। এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ যিটো ফাৰ্মত এতিয়া সৰু মুৰ্গীবিলাক আছে আৰু কেনেকৈ পুহি আছে সেইবিলাক মই এতিয়া আপোনালোকক দেখাই আছোঁ। এই যে গেটখন দেখা পাইছে, এই গেটখন খুলিলোঁ। এতিয়া খুলি মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ। এইফালে যাব লাগিব, এইফালে গ'লে মই আপোনালোকক দেখাব পাৰিম। এইফালে যে চাইছে এই দৰ্জাখন আছে, এই দৰ্জাখন খুলি তাৰ পাছতে মই আপোনালোকক দেখাই আছোঁ। এই যে দৰ্জাখন দেখা পাইছে, দৰ্জাখন খুলিলে তাৰ পাছতে এইফালে চাইছে যে মুৰ্গী আছে, বহুতো মুৰ্গী আছে এইফালে দেখা পাইছে। আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ এই যে দেখা পাইছে যে মুৰ্গীবিলাক, এই মুৰ্গীবিলাক মানে ইয়াত দেখা গৈছে একেবাৰে বগলীৰ দৰে। ইয়াৰ পৰা মুৰ্গীবিলাক লৈ যাব লাগিব বেলেগ এটা ফাৰ্মত। ইয়াত মানে দানা দুনা দিয়ে, এইবিলাক যে দেখা পাইছে বাল্টিৰ দৰে দেখা গৈছে, এইবিলাকত দানা দিয়ে আৰু এইবিলাকত মানে পানী খায়। এইবিলাকৰ পৰা ইয়াত পানী খাবলৈ মানে সৰু সৰু নলৰ দৰে আছে, মানে সেইবিলাকত মানে মুৰ্গী এনেকৈ মাৰিলে মুখেৰে, তাৰ পাছতে মানে এইবিলাকত এনেকৈ তলে এনেকৈ মাৰি দিয়ে, এনেকৈ মাৰিলে তাৰ পাছতে পানী পৰে, এইবিলাকৰ পৰা মুৰ্গীয়ে পানী খায়। ইয়াত দেখা পাইছে যে কিমান মুৰ্গী। এতিয়া আপোনালোকে মোৰ পিছফালে দেখা পাইছে, আৰু অলপ আগতে মই বেক কেমেৰাৰে দেখুৱাইছিলোঁ। এতিয়া আপোনালোকে দেখা পাইছে যে ইয়াত কিমান মুৰ্গী। এই মুৰ্গীবিলাক যে আৰু 1-1.5 মাহ পাছত ইয়াৰ পৰা লৈ যাব। আজিও কেইটামান মুৰ্গী ইয়াৰ পৰা লৈ যাব সেইটো ফাৰ্মত, যিটো ফাৰ্মত মুৰ্গীয়ে গৈ কণী দিয়ে সেইটো ফাৰ্মত লৈ যাব। ইয়াত চাইছে যে আপোনালোকে বহুত মুৰ্গী আছে ইয়াত। এই মুৰ্গীবিলাক ইয়াৰ পৰা লৈ গৈ তাত লৈ যাব, তাত 1-1.5 মাহ পাছতে কণী দিব। এইটো ফাৰ্ম ইয়াৰ পৰা মই অলপেই দেখাইছোঁ। তাৰ পাছতে মই সেইটো ফাৰ্মত মই আপোনালোকক লৈ গৈ আছোঁ, যিটো ফাৰ্মত এই মুৰ্গীবিলাক লৈ গৈ তাত কণী দিব। সেই ফাৰ্মখন মই অলপ পাছতে আপোনালোকক দেখাই আছোঁ।